মৰম আৰু ধন্যবাদেৰে স্বাগতম সকলোকে অনুভৱৰ অনৰণৰ অন্য এটি ভিডিঅ'লৈ। তো আজি ৰাতিপুৱা খানা বনোৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এইটো হৈছে মোৰ ফেভৰেট বস্তু কচু। দালি দি পিটিকা বনাই খাই মই বহুত বেছি ভাল পাওঁ আৰু এইটো। তো সেইবাবে আজি ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। ৰাতিপুৱা অফিচ থাকিলে ভাতেই খোৱা যায়, অফ থাকিলে বাৰু কিবা এটা আনি বনাই খোৱা যায়। তো দাইল ভাত দালিৰে চব দি দিছোঁ। কচু আলু ৰঙালাও গাজৰ ওলকবি চব দালিত দি কিনে বহাই দিছোঁ। দালিখন বহাই দিয়ে মই চাহ খালোঁ। ৰাতিপুৱা উঠাৰ পৰা ইটো সিটো চাহেই খোৱা টাইম নহয় আৰু 4 গিলাচ পানী খাওঁ পুৱা শুই উঠি খালী পেটত, তাৰপিছতহে মই চাহ খাওঁ। ৰাতিপুৱাৰ যদি ভিডিঅ' লাগে কেনেকৈ কি কৰোঁ তো মই আনিম, আপোনালোকে ক'ব। তো চাহখিনি খাই মই লেচেৰা মাহখিনি কাটি বহাই দিলোঁ। নেচৰা বুলি কওঁ আমি। নেচৰাখিনি ভাজিলোঁ। আজি ৰাতিপুৱাৰ খানা এইখিনি বইল হৈ গ'ল। কি ধুনীয়াকৈ বইল হৈছে দেখিছেনে? পিটিকা খাবলৈ মজা হৈছে। ৰঙালাও আৰু কচুখিনি এনেকৈ ধনিয়া নিমখ তেলে দি পিটিকা বনালোঁ। বাচ্চাকেইটা খাবৰ কাৰণে জ্বলা নিদিওঁ। তো দালি নেচৰা ভাজি আৰু পিটিকা কমফৰ্ট ফুড একদম ৰাতিপুৱাৰ ৰেডি। তো খাই হাজবেণ্ড অফিচত গ'ল আৰু ইহঁতক অলপ ৰ'দত খেলিবলৈ দিওঁ। ডাঙৰটো স্কুল থাকিলে স্কুলত যায় আৰু স্কুলত সিও খেলে। তো ই পূৰা ঘৰ মোচাত ব্যস্ত। এই দুদিনমানৰ পৰা ঘৰ মোচা নিচাই ধৰিছে আৰু ঘৰ মানে পিছফালখিনি এনেকৈ ৰ'দত গাটো অলপ ৰ'দ পালে ভাল লাগে ঠাণ্ডা দিনত। ভিডিঅ'সমূহ যদি চাই ভাল লাগে আপোনালোকে মৰম দিব, লাইক ছাবস্ক্ৰাইব কৰি দিব। নতুনকৈ অহাসকলে নতুনকৈ যোনে চাই আছে ভিডিঅ' বহুত মৰম আৰু ধন্যবাদ। পুৰণাখিনিকো মানে যোনে চাই তেওঁলোককো মোৰ বহুত বেছি মৰমৰ ধন্যবাদ, বহুত বেছি ধন্যবাদ। তো টিউশ্যন এটা আহিল, টিউশ্যনটোও কৰি ল'লোঁ ইহঁতক গা পা ধুৱাই। তো আজিলৈ ইমানখিনিয়েই আৰু ভাল লাগিলে মৰম দিব। বাই।